বন্ধু বান্ধৱীসকল ৰিজুমনি কিচেন এণ্ড ব্লগ চেনেলৰ নতুন এটা ৰেচিপি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালে কুশলে আছে চাগে, ময়ো ভালে আছোঁ। আজি মই আপোনালোকৰ বাবে লৈ আহিছোঁ মানে চুকা শাকৰ তৰকাৰী ৰেচিপি। মই চুকা শাক বনাম মাছ আৰু কচুৰ সৈতে। হয়তো বহুতেই বনায়, সকলোৱে জানেও বনাব, কিন্তু সকলোৰে বনোৱা পদ্ধতি বেলেগ বেলেগ নহয় জানো। মইনো চুকা শাকৰ ৰেচিপি কেনেকৈ বনাওঁ মাছৰ সৈতে জানিবলৈ হ'লে ভিডিঅ'টো শেষলৈকে চাই থাকিব বুলি আশা কৰিলোঁ। বলকচোন তেন্তে এতিয়া ৰেচিপিৰ মাজলৈ আগবাঢ়োঁ আৰু ভিডিঅ'টো শেষলৈকে চাই থাকিব। মই চুকা শাক বনাম মাছৰ সৈতে, আৰু এই তৰকাৰীখন মোৰ যে বহুত প্ৰিয় হয়। মানে টেঙা তৰকাৰী মই খুবেই ভাল পাওঁ, তাতে চুকা শাকটো আৰু ভাল পাওঁ। মানে মাছৰ সৈতে মই চুকা শাক তৰকাৰীৰ বাবে মই শাক লৈছোঁ, দুমুঠি লৈছোঁ, মই কিনি অনা হয়। আৰু লৈছোঁ মই কচু, মই গুটি কচু বুলি কয়, আমি পেটা কচু বুলিও কওঁ, আৰু ঠাই বিশেষে হয়তো বেলেগ বেলেগ কয়। মই লৈছোঁ কচু, নিজৰ জোখমতে বইল কৰি মই বাকলিটো এৰুৱাই লৈছোঁ। আৰু লৈছোঁ জিৰা, মই কেইটামান এইটো পিচি ল'ম জিৰাকেইটা মই। আৰু লৈছোঁ মাছ, মই মাছ 5 পিচ লৈছোঁ। আপোনালোকে যিমানখিনি বিচাৰে সিমানখিনি ল'ব পাৰে, মানে ঘৰত যিমান মানুহ হয় সেইমতে ল'লে হয় মাছ। আৰু লৈছোঁ মই জলকীয়া, লৈছোঁ মই 3টা, টেঙা আঞ্জাত বেছি জলকীয়া নিদিওঁ। আৰু লৈছোঁ মই নহৰু। এতিয়া মই নহৰু আৰু জিৰাখিনি পিচি ল'ম, আৰু শাকখিনি মই মিহি মিহিকৈ কুটি ল'ম। মই চুকা শাকখিনি এনেকৈ কুটি ল'লোঁ। একেবাৰে মই মিহি মিহি কৰা নাই, কিয়নো চুকা শাক গলিয়ে যায় সেইবাবে। আৰু মই নহৰুখিনিও এনেকৈ পিচি ল'লোঁ, আৰু জিৰাখিনিও পিচি ল'লোঁ। বলকচোন তেন্তে এতিয়া ৰেচিপিৰ মাজলৈ আগবাঢ়োঁ। মই গেছত তেল গৰম হ'ব দিছিলোঁ, তেলখিনি গৰম হৈ গ'ল। এতিয়া মই তাতে মাছখিনি ফ্ৰাই কৰি ল'ম। মই মাছখিনিত নিমখ হালধি সানি লৈছোঁ, সেইখিনি ফ্ৰাই কৰি ল'ম। মই মাছ ফ্ৰাই কৰি আছোঁ। মাছখিনি মোৰ এটা ছাইড হৈ গৈছে, আৰু এটা ছাইড হ'লে হৈ গ'ল এইখিনি। মোৰ মাছখিনি ফ্ৰাই হৈ গ'ল। এতিয়া মই মাছখিনি উলিয়াই ল'ম। মই মাছখিনি ফ্ৰাই কৰি উলিয়াই ল'লোঁ, আৰু এতিয়া মাছ ভজা একেখিনি তেলতে মই আৰু অকণমান তেল দিম। তাতে মই তৰকাৰীখিনি বনাম। তেলখিনি গৰম হ'ল, এতিয়া তাতে মই নহৰু কুটি ৰখা আৰু জিৰাখিনি অলপ ভাজিম। জলকীয়াকেইটাও দি দিম, মই অলপ ভাঙি দিছোঁ, নহ'লে ফুটি উঠিব। এইখিনি ভাজি হৈ গ'ল। এতিয়া মই তাত দিম শাকখিনি, চুকা শাকখিনি। অলপ গোটেইখিনি লৰাই দিম মছলাৰ লগত।
সিজিব, বেছি টাইম নালাগে, এইখিনি সিজিয়ে যাব, পটককৈ মলমি যায়। এইখিনি ভাজি হ'ল, জলকীয়াকেইটা অকণমান ভাঙি দিছোঁ। এতিয়া ইয়াতে দিম মই বইল কৰি ৰখা কচুখিনি, কচু কচুখিনি ধুনীয়া সিজি গৈছে। ইয়াতে দিম মই নিমখ হালধি, জোখমতে নিমখ, জোখমতে হালধি, এতিয়া ইয়াতে দিম মই পানী, অলপ পানী বেছিকৈ দিছোঁ, টেঙা জোল হ'লে ভাল লাগে। এইখিনি এতিয়া মই উতলিব দিম, 5 মিনিটমান উতলিব দিম, তেতিয়া এইখিনি ৰেডি হ'ব। তাৰ মাজতে মই মাছখিনি দি দিম। খাই খুব ভাল লাগে টেঙাৰ জোল। চুকা শাকৰ তৰকাৰীখিনি উতলি থকা 2 মিনিটমান হৈ গ'ল। এতিয়া মই তাত দিম মাছখিনি ফ্ৰাই কৰি ৰখা। মাছখিনি দিয়াৰ পিছতো মই এতিয়া 2-3 মিনিটমান উতলিব দিম, তাৰপিছত মোৰ তৰকাৰী ৰেডি হৈ যাব। তৰকাৰীখিনি এনেকৈ উতলি থাকোঁতে ইয়াতে অলপ মই দিম এতিয়া মান ধনিয়া, দিলে গোন্ধটো ভাল লাগে, খায়ো ভাল লাগে। এনেকৈ 5 মিনিটমান উতলাৰ পিছত মোৰ চুকা শাকৰ মাছৰ সৈতে তৰকাৰী ৰেডি। আশা কৰোঁ মোৰ ৰেচিপিটো চাই আপোনালোকে ভাল পালে। হয়তো বহুতেই বনাই খায়, কিন্তু সকলোৰে বনোৱা পদ্ধতি বেলেগ বেলেগ। আৰু মোৰ ৰেচিপিটো চাই যদি আপোনালোকে ভাল পালে তেনেহ'লে প্লিজ লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰি দিব। আৰু যিসকল মোৰ চেনেলত নতুন হয় তেওঁলোকে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব, তেতিয়া মোৰ আহিবলগীয়া নতুন নতুন ভিডিঅ' আপোনালোকে পাই থাকিব। আৰু আপোনালোকৰ সহায় সহযোগিতা পালেহে মই আগুৱাই যাব পাৰিম। আজিলৈ এইখিনিতে সামৰিছোঁ, আৰু নতুন এটা ৰেচিপি লৈ অহাৰ প্ৰতিশ্ৰুতিৰে মই ৰিজুমণিয়ে সকলোকে বাই বাই।